মই নাজানো তুমি মোৰ কি, কিন্তু দুদিনৰ বাবে মোৰ পৰা আঁতৰি যোৱাটো মই সহ্যই কৰিব পৰা নাই। এনে লাগিছে যেন মোৰ ভাড়া ঘৰটোৰ পৰা পোহৰবোৰ হেৰাই গ'ল। এইকেইদিন যেন মোৰ ঘৰত কাৰেণ্টহে নাই। তুমি বিহীন এইকেইটা দিন বৰ কষ্টকৰ। মই যেন কাইটীয়া ৰাস্তা এটাত খালী ভৰিৰে খোজ কাঢ়ি আছো। বাৰে বাৰে ফোনটো উঠাই চাওঁ, নাই কোনো SMS, নাই এটাও মিছ কল। হতাশা, মনটো উৰি গৈছে বাৰে বাৰে তোমাৰ ফালে। তুমি বাৰু এবাৰ মোলৈ মনত পৰিছেনে তোমাৰ? নে তুমিও মোৰ কথা ভাবি উচুপি আছা মোৰ দৰে? তুমি সোনকালে আহিব পাৰিবানে? তুমি সোনকালে আহা না। জানা, তুমি বিহীন পলাশ একেবাৰেই উদাস। কিমান আৰু কবিতাৰ মাজত বিচাৰিম তোমাক, কিমান আৰু শব্দৰ লগত খেলিম। শব্দবোৰেও চাগে বৰ আমনি পাইছে। তুমিতো নাই মোৰ সৈতে। মই অকলেই আছো এজাক লেতেৰা এচিড বৰষুণত তিতি। এন্ধাৰ নামে ধৰালৈ জোনা গলে আঁতৰি দি থকাহে তেনেকৈ ধুনীয়া সপোন ভাঙি। মৰমী একোৱেতো নিদিলা তুমি, মাথোৱাৰি গলা উকা হৃদয়ত মোৰ চকুলোৰে গুঠাবালা এডালি, চকুলোৰে গুঠাবালা এডালি। কলীয়া ডাৱৰে ঢাকি পেলালে মোৰ জীৱন। এটি টিপ চাকি হৈ জ্বলি আছে তোমাক আকৌ পোৱাৰ আশাবোৰ। মই নুমাই যাব দিয়া নাই, বৰ কষ্টেৰে জ্বলাই ৰাখিছো, ঢাকি ৰাখিছো ধুমুহাৰ পৰা। তুমি মোৰ বুকুৰ চোতালত পিত পিতাই ঘূৰি ফুৰিছা। মোৰ মন কঁপি উঠিছে, কিজানি তুমি কষ্ট পাইছা মোৰ বুকুৰ ভিতৰত থাকি। নাভাবিবা, কেতিয়াও নাভাবিবা যে মই ফেচবুক, ছ'চিয়েল মিডিয়া সকলোতে তোমাক ভাল পাওঁ বুলি চিঞৰি নিজৰ দুৰ্বলতা প্ৰদৰ্শন কৰিছো বুলি কেতিয়াও নাভাবিবা। মই কেনেকুৱা তুমি জানিব বিচাৰিবা? সকলোৱে ক'ব কোন কেনেকুৱা। আজিকালি মানুহৰ কাম নাই, বেলেগ কামটো নাথাকেই। কোনে ক'ব বেলেগ এজনক ভাল বুলি? মই কৈছো শুনা, কিছু কথা কব খোজো ৰাখি তালত মাত, গাত জোৰ কাষত নাক তাত মাৰি অলপ কাট পোন আছে গুণ কথাত চোন জোকৰ গুণ। খাই দুটা হাঁহৰ কণী, অতীতৰ পৰা আৰম্ভণি। মধ্যবিত্ত পৰিয়ালৰ সি এটা চিধা ল'ৰা। 20 বছৰ বয়সলৈকে কেৱল মন কিতাপ পঢ়াত। লক্ষ্য নাছিল জীৱনত, তাৰ অভ্যাস নাই নিশা চৰাত। মুখৰ পানী বৈ আহে তাৰ নাম শুনি পিঠা পনাৰ। কলেজ পঢ়ি থাকোতে তাৰ লগংবোৰো ভাল আছিল। বেছিভাগৰ নিচিনাকে তাৰো এটা মাল আছিল। টি চাৰ্ট আৰু কাৰ্গো পেণ্ট তাৰ চব সময়ত চাল আছিল। জীৱনৰ মৈদালত তাৰ চব সুখৰে খাপ আছিল। জনা নাছিল এইটো ফাল যে বেকা আৰু ওলোটা। তাৰ ফাটি থাকিল জুলুঙাজৰ মেকুৰীটোৰ সলনি সোমাল এডাল ভুলুকা। চালবোৰ চব ফাটিলে তাৰ হিপ-হপ কাণত বাজিলে। মোৰ জোকাৰি ৰাতিলে সি মুখত কিবা মাতিলে। নিজকে সি জীৱনৰ নতুন পথ যাচিলে। ইংৰাজীতে মাতি আছিল, অহা নাছিল খাটিলে। তাৰ জাতিলে তাৰ মাতিলে, এতিয়া ঘেণ্টাও সি কেয়াৰ নকৰে কোনো ঘটিৰামৰ বাতিলে।